শ্ৰদ্ধাৰ নামধাৰী ৰাইজ, আমি আজি যিগৰাকী ব্যক্তিৰ এই সপিণ্ডনত নাম পৰিৱেশন কৰিবলৈ ওলাইছোঁ, তেখেত স্বৰ্গীয় ভূপেন ৰয়। তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি আমি ভগৱানৰ ওচৰত 1 মিনিট মৌনব্ৰত কৰিম, যাতে তেখেতৰ আত্মা চিৰশান্তি লাভ কৰে। গতিকে মই সমূহ ৰাইজকো অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে উঠি আমাৰ এই ব্ৰতত অংশ লয়। মই আৰম্ভণিতে ওম শান্তি বুলিয়ে কম আৰু তাৰপিছত 1 মিনিট পিছতো ওম শান্তি বুলিয়ে কম। গতিকে তেখেতৰ আত্মা যাতে চিৰশান্তি লাভ কৰে আৰু স্বৰ্গৰ পৰাই থকা সকলো পৰিয়ালৰ আমাক সকলোকে যাতে আশীৰ্বাদ কৰে তাৰে কামনা কৰিছোঁ। আৰু স্বৰ্গত তেওঁ শান্তিৰে বাস কৰক, তেখেতৰ আত্মা চিৰশান্তি লাভ কৰক, এই কামনাৰে আমি ভগৱানৰ ওচৰত 1 মিনিট মৌনব্ৰত কৰিবলৈ ওলাইছোঁ। ওম শান্তি। ওম শান্তি। হ'ব দিয়ক। শ্রীকৃষ্ণর পদপঙ্কজ স্মরণ করে একবারে হরি বল হরি বল হরি বল। আর এবার হরি বল হরি বল হরি বল। ব্রহ্মায়াদিকারী জীব জাতা রাম 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 মায়া হয় জামাজে আশয় তুমি হে চৈতন্য সনাতন রাম 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 আমি অচেতন নিয়োগ ক্ষুদ্র হে বাহু আশা করি হব কূপে জীব কালহর বেদংশী হারাইল মুখ্যরূপে তজু বৈকামৃত কৃপায়ে হিংসিয়া অদয়াময় কৃষ্ণ করিও অদয়াময় কৃষ্ণ করিও জয় কৃষ্ণ বলি হরি বল হরি বল হরি বল। আৰু এবাৰ হৰি বল হৰি বল হৰি বল।